আপুনি বাৰু কেতিয়াবা ভাবি চাইছেনে য'ত আমি 50-60 বছৰ বয়সত মৃত্যুৰ অপেক্ষাত ৰৈ থাকোঁ তাত পৃথিৱীৰ মানচিত্ৰত এনে এখন ঠাই আছে য'ত মানুহৰ 100 বছৰ বয়সৰ পাছতো জীয়াই থকাৰ হেঁপাহ পূৰ্ণ হয় আৰু সকলো মানুহ সুখী হৈ থাকে। জাপানৰ ওকিনাৱা এই ঠাইখনক শতায়ুৰ দ্বীপ বুলি কোৱা হয়। ইয়াত মানুহে কেৱল বেছি দিন জীয়াই নাথাকে, তেওঁলোক শেষ দিনলৈকে সক্ৰিয় হৈ থাকে। 85 বছৰীয়া বৃদ্ধই বাগিচাত কাম কৰে, 90 বছৰীয়া মহিলাই বন্ধুৰ লগত হাঁহে আৰু 100 বছৰীয়া মানুহেও নিজৰ কাম নিজেই কৰে। আটাইতকৈ আশ্চৰ্যকৰ কথাটো কি জানেনে? ইয়াত অৱসৰ বুলি কোনো ধাৰণা নাই, অৰ্থাৎ তেওঁলোকে কেতিয়াও জীৱনৰ পৰা বিৰতি নলয়। এতিয়া নিজলৈ চাই লওক, আমি কিয় কাম কৰোঁ? নিশ্চয় টকা ঘটাৰ বাবে। আমি কেতিয়াবা বিশ্ৰাম লওঁ কামৰ পৰা পলাবলৈ। আমি কেতিয়া সুখী হওঁ? কেতিয়াবা, আৰু অতি কম সময়ৰ বাবে। আৰু বেছিভাগ সময় আমাৰ মগজুত এটা কথাই ঘূৰি থাকে, জীৱনটো বিৰক্তিকৰ, মটিভেশ্যন নাই, কি কৰিব লাগে বুজা নাই। সমস্যাটো কি জানেনে? আমি জীয়াই আছোঁ, কিন্তু কিয় জীয়াই আছোঁ সেইটো নাজানো। ইকিগাই মানে জীয়াই থকাৰ কাৰণ। এইটো কোনো সাধাৰণ শব্দ নহয়, এইটো আপোনাৰ জীৱনৰ কেন্দ্ৰবিন্দু। যেতিয়া আপুনি নিজৰ ইকিগাই বিচাৰি পায় তেতিয়া কামটো কাম যেন নালাগে, সময়টো উৰি যায় আৰু জীৱনটো বুজা নহয়, আনন্দ হৈ পৰে। ইকিগাই এটা বস্তু নহয়, ই এটা বেলেঞ্চ। 4টা প্ৰশ্নৰ উত্তৰত ইয়াৰ আৰম্ভণি হয়। আপুনি কি ভাল পায়? আপুনি কি কামত পাকৈত? মানুহে আপোনাক কিহৰ বাবে পইচা দিব পাৰে? আৰু পৃথিৱীক আপোনাৰ পৰা কি প্ৰয়োজন? যেতিয়া এই 4টা একেলগ হয় তেতিয়া জন্ম হয় আপোনাৰ ইকিগাই। কিন্তু সমস্যাটো হৈছে বেছিভাগ মানুহে এইটো বিচাৰিয়েই নাপায়। কাৰণ কিছুমানে কেৱল টকাৰ পিছে পিছে দৌৰে, কিছুমানে কেৱল ভাল লগা কাম কৰে কিন্তু টকা নাপায়, কিছুমানে আনৰ বাবে কাম কৰে কিন্তু নিজে সুখী নহয়। ফলাফল অসম্পূৰ্ণ জীৱন। কেতিয়াবা আপুনি এনে এটা কাম কৰিছেনে য'ত সময় কিমান গ'ল গমেই পোৱা নাছিল, ফোন চোৱা নাছিল, একেবাৰে মগ্ন হৈ আছিল? এইটোকে কোৱা হয় ফ্ল' ষ্টেট। এই অৱস্থাত মানুহে নিজৰ সৰ্বোচ্চ ক্ষমতা ব্যৱহাৰ কৰে। কোনো মানসিক চাপ নাথাকে, মগজু সম্পূৰ্ণভাৱে ফ'কাছ থাকে। এই ফ্ল' ষ্টেট ইকিগাইৰ সৈতে গভীৰভাৱে জড়িত। ভাবি চাওক, এজন খেলুৱৈ যিয়ে খেল ভাল পায় তাত তেওঁ পাকৈত, আৰু খেল খেলি তেওঁ টকাও পায় আৰু মানুহে তেওঁক চাবও বিচাৰে। এইটো হৈছে পাৰফেক্ট এলাইনমেণ্ট। যেতিয়া কামত পেশ্যন, স্কিল, ইনকম, ভেলু সকলো থাকে তেতিয়া জীৱনত ছেটিছফেকশ্যন থাকে। আজিৰ দিনত প্ৰযুক্তি বহু বাঢ়িছে। AI, ৰবট, অট'মেশ্যনে মানুহৰ বহুত কাম নাইকিয়া কৰিছে। কিন্তু প্ৰশ্নটো হৈছে মানুহ ক'ত জয়ী হ'ব? উত্তৰ, য'ত ইমোশ্যন, ক্ৰিয়েটিভিটি আৰু ডিপ স্কিল থাকে। এইবোৰ কোনো যন্ত্ৰই সম্পূৰ্ণভাৱে নকল কৰিব নোৱাৰে। এতিয়া প্ৰশ্ন, আপুনি নিজৰ ইকিগাই কেনেকৈ বিচাৰিব? এইটো একেদিনাই নহয়, ই এটা যাত্ৰা। প্ৰথমে নতুন কাম চেষ্টা কৰক, তাৰ পাছত লক্ষ্য কৰক কোনটো কামত আপুনি সুখী। তাৰপাছত সেই কামটোত নিজকে উন্নত কৰক আৰু ধীৰে ধীৰে তাক জীৱিকাত পৰিণত কৰক। আটাইতকৈ গুৰুত্বপূৰ্ণ, নিজকে আনৰ সৈতে তুলনা নকৰিব। ইকিগাই মানে ডাঙৰ সফলতা নহয়, ইয়াৰ অৰ্থ সৰু কামতো আনন্দ বিচাৰি পোৱা। যদি আপুনি নিজৰ ইকিগাই নাপায় তেতিয়া কাম বোজা হৈ পৰে, জীৱন ক্লান্তিকৰ হয়, মন সদায় অসন্তুষ্ট থাকে। ভাবি চাওক, এদিন আপুনি বৃদ্ধ হ'ব, পিছলৈ চাই ক'ব, মই জীয়াই আছিলোঁ কিন্তু মই মোৰ জীৱনটো জীয়াই নাথাকিলোঁ। এইটো হৈছে আপোনাৰ জীৱনৰ আটাইতকৈ ভয়ংকৰ সত্য। ইকিগাই আমাক শিকায় জীৱনটো কেৱল জীয়াই থাকিবলৈ নহয়, অৰ্থপূৰ্ণভাৱে জীয়াই থাকিবলৈ। সুখ ডাঙৰ কিবা বস্তুত নহয়, সুখ আছে দৈনন্দিন কামত। আপোনাৰ ইকিগাই ইতিমধ্যে আপোনাৰ ভিতৰত আছে, কেৱল আপুনি তাক বিচাৰি উলিয়াব লাগিব। যদি আপুনি এতিয়াও বিভ্ৰান্ত, যদি আপুনি নিজৰ জীৱনৰ উদ্দেশ্য বিচাৰি আছে, তেন্তে আজিৰ পৰা আৰম্ভ কৰক। নিজকে সোধক, মই কি ভাল পাওঁ? মই কি কামত ভাল? মানুহে মোক কিহৰ বাবে মূল্য দিব? আৰু মই পৃথিৱীক কি যোগান দিম? এই 4টা প্ৰশ্নই আপোনাৰ জীৱন সলনি কৰিব পাৰে। আৰু মনত ৰাখিব, ইকিগাই বিচাৰি পোৱা মানে এটা নতুন জীৱনৰ আৰম্ভণি। কমেণ্টত লিখক, I will find my ইকিগাই।
যদি আমাৰ এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব